সপোনৰ ঠিকনা বিচাৰি নানাৰঙী সপোনৰ মাজত বিস্তাৰিত হৈ পৰা এটি জীৱন, এন্ধাৰৰ মাজত অকমান পোহৰ বিচাৰি আবেদন ভগৱানলৈ। এন্ধাৰৰ মাজতেই যেন আবদ্ধ হৈ পৰে পোহৰ। সপোনবোৰে মনৰ গভীৰতা বিচাৰি ফুৰিছে, হঠাতে স্তব্ধ হোৱাৰ ভয়তে যেন মনটোৱে গভীৰতাক লুকুৱাই ৰাখিছে। অতীতৰ কাহিনীবোৰেৰে সপোনবোৰ জীপাল হয়, মনটোৱে কেতিয়াবা স্মৃতিবোৰ সোঁৱৰাই, কিজানিবা আকৌ বিচাৰি পায় অতীতৰ সেই স্মৃতিৰ সুবাসবোৰ। জীৱনটো কেতিয়াবা যন্ত্ৰণা যেন লাগে, আৰু যেতিয়া যন্ত্ৰণাবোৰ বাঢ়ি যায় তেতিয়া এনেকুৱা লাগে যেন জীৱনৰ যন্ত্ৰণাবোৰৰ লগত যুদ্ধ কৰা মই এজন নিৰহ মৰুভূমিৰ কাল্পনিক সৈনিক। যুঁজাৰ হেঁপাহটো অযুত, কিন্তু নীৰৱতাই যেন সকলো সলনি কৰি লয়। প্ৰত্যেকটো সময়তেই সপোনে ৰেঙনি হানে, ইফালে ঘৰৰ পৰা প্ৰেছাৰ, এটাই মাত্ৰ কথা, জীৱনত কি কৰিবি? মোৰ উত্তৰ আন দিনাৰ দৰে একেই, সপোনবোৰ আছে নহয়, তাকেই পূৰাম দে। কিয়নো সপোনে মোৰ জীৱনৰ ৰেঙনি, কেতিয়াবা নষ্টালজিক, কেতিয়াবা কাল্পনিক, আৰু কেতিয়াবা আৱেগিক হৈ পৰে। মাজনিশা যেতিয়া খিৰিকীৰ কাষ পাওঁ, চেঁচা বতাহজাকে বহু কথাই কৈ যায়। বহাগৰ বৰষুণৰ কথানো কি কওঁ, বহাগে আনি দিয়ে বহু দিনৰ বতৰ। নিস্তব্ধ হৈ ভাবোঁ, মোৰ লগৰীয়া সদায় কাষত নাথাকিব পাৰে, কিন্তু সপোন মোৰ চিৰ লগৰী।